হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ কাৰণে লৈ আহিছোঁ এখন কুৱেশ্যন পেপাৰ। যিসকলে নেকি এইবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব, তোমালোকৰ বাবে এইখন কুৱেশ্যন পেপাৰ। আৰু এইখন কুৱেশ্যন পেপাৰ হৈছে যোৱাবাৰৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2023 to 2024 আৰু এইবাৰ যিহেতু 2024 to 2025 চলি আছে, এইখন কুৱেশ্যন পেপাৰ তোমালোকে ছল্ভ কৰা। আৰু এইখন কুৱেশ্যন পেপাৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 10ৰ বাবে। ইয়াতে ফুল মাৰ্কছ 90 মাৰ্কৰ দিয়া আছে আৰু 3 ঘণ্টা টাইম। আৰু ইয়াতে 45টা MCQ দিয়া আছে, ছল্ভ কৰাই মই দিছোঁ। আৰু তোমালোকে এইখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণৰূপে ছল্ভ কৰিবা। ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত বহু কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। আৰু ইয়াত দিয়া MCQবোৰ তোমালোকে ছল্ভ কৰা এতিয়াই। আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তাত সৰু এটা ৰিকুৱেষ্ট, যদি তোমালোকে মোৰ চেনেলত পোনপ্ৰথমবাৰৰ পৰা ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া MCQবোৰ তোমালোকে ছল্ভ কৰা। আৰু যদি তোমালোকৰ ইয়াত কিবা PDF লাগে তেন্তে মোৰ ইয়াত ইউটিউব চেনেলত তোমালোকে কমেণ্ট কৰিবা। তোমালোকক মই এখন PDFৰ লিংক দি দিম, তাতে তোমালোকে ভালকৈ ইয়াৰ পৰা MCQবোৰ তোমালোকে ভালকৈ গম পাবা। আৰু ইয়াত দিয়া MCQবোৰ তোমালোকে ছল্ভ কৰা। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা।